হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি আজি আহিলোঁ ইয়াৰ দৰংগিৰিৰ মানে গোৱালপাৰা জিলাৰ দৰংগিৰিত ধুনীয়া এটা গণেশ মন্দিৰ আছে, তাত আহিলোঁ। আৰু ইয়াৰ লগতে আমাৰ এইখিনিত যিখিনি ওচৰত মানে মন্দিৰ আছে সেই মানে গোটেইবিলাকতে যাম। তো ফাৰ্ষ্ট আমাৰ এতিয়া যাওঁ গণেশ মন্দিৰত, তো চাই থাকক। ওপৰত যোৱাৰ আগতে ইয়াৰ বাহিৰৰ মানে পৰিৱেশটো চাওক, কিমান ধুনীয়া চাওক। তো এতিয়া ওপৰলৈ যাওঁ, চাই থাকক। বলক বলক ওপৰলৈ যাওঁ, পালোঁ আৰু। তো আপোনালোকে দেখিলে এতিয়া গণেশ মন্দিৰৰ ওপৰত আহি পালোঁ। চাওক ইমান ধুনীয়া মন্দিৰ, চাওক ভালকৈ দেখাই দিছোঁ আৰু। তো এতিয়া ভিতৰত যাম। তো ইমান ঠাই ঘূৰি আহিলোঁ, তো অকণমান ভৰি মুখ এইবোৰ ধুই লওঁ ইয়াত। তো ধুই কেনে ভিতৰত যাম, চাই থাকক। তো এতিয়া ফাইনেলি সোমাম ভিতৰত, চাওক। ভিতৰতো দেখিলে ধুনীয়াকৈ গণেশৰ মূৰ্তি আছে, পূজা পাতল হয় ইয়াত। তো ভিতৰত সেৱা কৰি কেনে এতিয়া আহিলোঁ। চাওক ইয়াৰ পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ ইয়াত। বহুত ভাল পৰিৱেশ হয়, ঠাইখিনি বহুত ভাল হয় ইয়াত, মানে আহিলে যাব মন নাযায়। তো চাওক এতিয়া মই ধুনীয়াকৈ ঘূৰি দিছোঁ, গোটেইখিনি দেখাই দিছোঁ। মানে এইটো মানে অকণমান পাহাৰৰ ওপৰত হয়, সেইকাৰণে বেছি ভাল লাগে আৰু মন্দিৰটো বহুত বেছি ভাল লাগে, চাব পাৰে। তো আমাৰ লগত আছে এতিয়া এই মন্দিৰৰে পূজাৰী হয়। নমস্কাৰ। নমস্কাৰ। মানে এই মানে মন্দিৰটো কেতিয়াৰ পৰা মানে স্থাপিত হৈছিল? এইটো মন্দিৰটো বহুদিন আগৰ পৰাই 1940 চনৰ পৰা মন্দিৰ আছিল, কিন্তু ইয়াতে সৰু এটা মন্দিৰ আছিল। এতিয়া ধৰক আপোনাৰ এই যিটো আপুনি ডাঙৰ মন্দিৰ দেখা পাইছে, এইটো আমাৰ দৰংগিৰি যুৱক সংস্থাই আপোনাৰ লটাৰী খেলি মন্দিৰ বনাইছে। মন্দিৰ স্থাপনা হৈছিল আপোনাৰ 14 তাৰিখত এপ্ৰিল মাহত 2014। তো মানে ডাঙৰ মন্দিৰ, এইটো ডাঙৰ মন্দিৰটো। তো ইয়াতে বছৰত দুইবাৰ পূজা হয়, একবাৰ ভাদ্ৰ মাহত পূজা হয়, ভাদ্ৰ মাহত গণেশ চতুৰ্থীত পূজা হয়, আৰু মাঘৰ পূৰ্ণিমাৰ দিনা পূজা হয়। বছৰত দুইবাৰ পূজা হয়, ডাঙৰ পূজা হয়। ইয়াতে বহুত মানুহ আহে, আৰু মাঘৰ পূৰ্ণিমাৰ দিনত দুটা পূজা হয় একেলগে। আমাৰ এই ওচৰত যিটো আপোনাৰ ব্ৰহ্ম মন্দিৰ আছে, সেই মন্দিৰতো হয়, আমাৰ ইয়াতো হয়, সেইকাৰণে মানুহ অলপ বেছি হয়। আপুনি কেতিয়াৰ পৰা ইয়াত? মই মন্দিৰ স্থাপনাৰ পৰাই মই ইয়াতে আছোঁ। ঠিক আছে, ধন্যবাদ ঠিক আছে কোৱাৰ বাবে। তো আমাৰ ইয়াৰে পূজাৰী সকলোখিনি বুজাই দিলে, আপোনালোকেতো শুনিলে।
তো চাই থাকক আৰু তো গণেশ মন্দিৰৰ পৰা এতিয়া ওলালোঁ তলত আকৌ মন্দিৰ আছে কিছুমান সেইবোৰ দেখাম এতিয়া তো চাই থাকক তো বহুত ভাল হয় ঠাইখিনি মানে যোনে যোনে অহা নাই আমাৰ ইয়াৰ গোৱালপাৰা জিলাৰ হয় আহিব পাৰে বহুত ভাল প্লেচ হয় তো চাই থাকক আৰু দেখাম তো এতিয়া গণেশ মন্দিৰৰ পৰা যাওঁ চাই থাকক তলত মন্দিৰ আছে আৰু তাত সোমাম গণেশ মন্দিৰৰ পৰা নামি আহিলোঁ এতিয়া ইয়াত আহিলোঁ এইটো শ্ৰী শ্ৰী বুঢ়ীমা মন্দিৰ তো চাওঁ ভিতৰত কি আছে বলক কিবা কোৱা তই মন্দিৰটো ভাল লাগে মই আহিছোঁ আগত এবাৰ আহিছোঁ ভালে লাগে গণেশ মন্দিৰতো গৈছোঁ গণেশ মন্দিৰত 3বাৰ হ'ল মোৰ অহা আপুনি চাগে প্ৰথম মই প্ৰথম তুমি জুই তুমি 3বাৰ আহিছা মই পানী এইটো হ'ল বুঢ়ীমা মন্দিৰ আৰু ইফালে আছে বিশ্বহৰি মন্দিৰ মানে বিশ্বহৰি থান তো বলক ভিতৰত যাওক চাওক ভিতৰৰ পৰিৱেশ বহুত ভাল চাওক ইয়াত পূজাৰী দেখা নাই পূজা কৰি গৈছে চাগে ইয়াত পূজাৰী নাই তো পূজাৰী লগ পালে সুধিব পাৰিলে সকলোখিনি তো এতিয়া নাই উপায় নাই তো চাওক ৰাস্তাত এটা ডাঙৰ কালীবাৰ মূৰ্তি আছে তো সেইটো দেখুৱাম তো চাই থাকক আৰু ভাল ভাল ভিডিঅ' আহিব মোৰ মানে এঠাইত যোৱা কথা এতিয়া মানে কি কয় প্লেনিংটো কৰিছোঁ মানে ফাইনেল প্লেনিং হোৱা নাই যে যাম নে নাই ঠাইটোত তো গ'লে ভাল আৰু বহুত ভাল ভাল ঠাই দেখা পাব আপোনালোকে মই তেতিয়া কৈছিলোঁ যে ডাঙৰ কি কয় কালীমাৰ মূৰ্তি এটা দেখাম বুলি কৈছিলোঁ তো এইটো ফ্ৰণ্টত আছে মোৰ আপোনালোকে দেখিব পাৰিছে এইটো তো মূৰ্তিটো কামবোৰ কমপ্লিট হৈছে তো ঘৰটো আছে দে চাওক এইটো তো বাই বাই গাইজ ছাপোৰ্ট কৰিব সকলোৱে তো গাইজ আজি এইখিনিয়ে আছিল তো আমাৰ ওচৰত বহুত মানে চাব লগা ঠাই আছে মন্দিৰ আছে বহুত তো বহুতে নাজানে তো আজি দেখাই দিলোঁ তো ভিডিঅ'টো দেখি কিছুমান যদি দেখা নাছিল তো আহিব ইয়াত তো চাব লগা ঠাইও বহুত আছে তো এইখিনিয়ে আজিৰ ব্লগটো সামৰোঁ তো লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই